ৰাতি ঘটনাটো তো এনেকৈ মানে বিজেপি ল'ৰাকেইটা আহিছে আমি মানে টোপনি গৈছোঁ টোপনি যোৱাৰ পাছত মানে সেইকেইটা আহিলে গাড়ী মানে তিনিটা ইণ্ডিকা আছিলে মটৰচাইকেল আছিলে মেক্সুম আছিলে দুটা লৈ পেলাই মানে গুচি গ'ল এইফালে আৰু মাৰি দূৰ কৰি একদম ভাঙা মানে কৰি পেলাই তাৰপাছত আমি মানে মানুহ আনিলোঁ আনি পেলাই মানে আমিও মাৰি ধৰিলোঁ আমাক মাৰি আছে আমাৰ ল'ৰাকেইটাক মাৰি আছে তাৰপাছত আমিও লাঠি ল'লোঁ লাঠি লৈ পেলাই সিহঁতে মানে সেইফালে পলাই গ'ল কেইটামান আকে মানে এইফালে পলাই গ'ল আমাক এনেকুৱা কৰি পেলাই দিছে মানে পুলিচ আহিলে পুলিচ CRP গাড়ী মানে ইণ্ডিকা এটা বাইক এটা ৰাতি 11টা বজাত ঘটনাটো সিহঁতে মানে গাড়ী এইটো থৈ মানে পলাই সিহঁতে ৰান্দাও চন্দাও এইবিলাক লৈ আহিছে আমাৰ চাৰিজন আৰু সিহঁতে এজনো নাই নাই আমি কংগ্ৰেছ কৰ্মী ঠাইখিনিৰ নাম এই 6 নম্বৰ বগা মহপাত আগতো মানে কিছুদিন মানে আগতো মানে কেচকাল কৰি পেলাই কেন্দ্ৰটো ভাঙিছিল নাজানো তাত কি হৈছিলে আমি শান্তি বজাৰত এটা পুলিং এজেণ্টৰ বৈঠক আছিলে তাৰ পৰা আহি আছোঁ চালোঁ যে তাত কি লৈ সিহঁতে কাজিয়া কৰি আছে ৰাস্তা ব্লক মই আহিব পৰা নাই গাড়ীখন ৰখাই চাইছোঁ গাড়ীত পাথৰ মাৰিছে মোক মৰাৰ কাৰণে সিহঁত গৈছে মই পিছত নিজৰ জানটো বচাবৰ কাৰণে গাড়ীখন থৈ সেইফালে গুচি গ'লোঁ পিছত আহি চালোঁ গাড়ীখন একেবাৰে ভাঙি লণ্ডভণ্ড কৰি দিলে